এনেকুৱা কি দাম আছে যিটো দোকানত বা বজাৰত বিক্ৰী হয় কেমেৰামেন মানে ধৰিলে মানে ভিডিঅ' কোনে কৰিব ৰাইজে চাবই নাপাব কি হ'লে বাচ্চা ওলায় নমস্কাৰ ৰাইজ মই আজি ভিডিঅ' কৰিবলৈ গণেশগুৰিত আহিছিলোঁ তো ভিডিঅ' কৰি থাকোঁতে আমি মানে আমাৰ ফেচবুকৰ ফলোৱাৰ্ছ এটা লগ পালোঁ তেখেতে ক'লে আমাৰ দোকান এখন আছে অলপমান আপুনি মানে আমাৰ লগত ভিডিঅ' এটা কৰে নাজমনি তো তাকে ভাবিছোঁ তো আপোনালোকে আহক মোৰ লগত তো ৰাইজ মোৰ লগত দাদাজন আছে আপোনাৰ নামটো কৈ দিয়ক অমৰ বৈশ্য অমল বৈশ্য অমৰ বৈশ্য অমল বৈশ্য ঠিক আছে বাৰু মই ডাইৰেক্ট চিম্পলকৈ কৰি আছোঁ আপোনাৰ দোকানত কি আছে বাৰু মোৰ তাতে চিকেন ৰোল চিকেন এগ ৰোল আৰু চিকেন চাওমিন ঘুগুনি চিকেন পকৰা আৰু ভেজ পকৰা শুনিছে ৰাইজ আৰু হেৰি আপোনালোকে যদি গুৱাহাটী মানে কাষ্টমাৰ ভালে লাগে আচ্ছা যিয়ে নহওক ইয়াতে চবে বিচাৰি আহে মইতো ভাল পায় কিবা এটা খাই কিনে আপুনি এড্ৰেছটো কৈ দিয়ক ইয়াতে কোনখিনি আছে মানে এইখিনি আপোনাৰ এই গণেশ মন্দিৰৰ ভিতৰৰ পৰা ৰাজধানী মাজত আছে প্ৰভিন্স কলেজ নিয়াৰ আচ্ছা হাতীগাঁও ৰোড ঠিক আছে ৰাইজ আপোনালোকে যদি ইফালে যদি কেতিয়াবা আহে তেতিয়াহ'লে আপোনাৰ গণেশ মন্দিৰ নোপোৱাৰ আগতে দোকানখন পাব দোকানখনৰ নাম হ'ল ফুটপাথ ফাষ্টফুড ফুটপাথ ফাষ্টফুড তো ৰাইজ গম পাইছে নহয় তো তেখেতক এতিয়া আমি এটা হাতৰ এটা সুধিম চিম্পল হাতৰ এটা ঠিক আছে বাৰু হাতৰটো হ'ল এনেকুৱা ধৰণৰ এনেকুৱা কি দাম আছে যিটো দোকানত বা বজাৰত বিক্ৰী হয় এনেকুৱা কি দাম আছে দাম এনেকুৱা কি দাম আছে যিটো দোকানত বা বজাৰত বিক্ৰী হয় পইচা বজাৰত বিক্ৰী হয় জানো নহয় নহয় বিক্ৰী হয় এনেকুৱা কি দাম আছে যিটো বজাৰত বিক্ৰী হয় কি বাৰু এক মিনিট টাইম দিয়ক এক মিনিট টাইম ঠিক আছে টাইম লৈ লওক অলপ দেখাই দিব নেকি কি বনাই আছে একদম পূৰা উতলি আছে মানে একদম পূৰা জুই এইফালে ঘুগুনি আছে এইফালে চিকেন পকৰা আছে চিকেন পকৰা আৰু এইটো কি এইটো কি হেৰি ভেজ পকৰা ভেজ আৰু এইফালে চাওমিন আৰু ৰোল বনি আছে হ'লনে আপোনাৰ টাইম যদি হ'ল আপোনাক এনচাৰটো কৰি আমাৰ ৰাইজ ৰখি আছে মানে ঠিক আছে আজি আমি খালোঁ হয় ৰোল আৰু চাওমিন আৰু ঘুগুনি খালোঁ আজি বতৰটো ভাল আজি বৰষুণ দিছিল মানে আচ্ছা ঠিক আছে বাৰু আমি খাই টেষ্ট কৰিব লাগিব কেনেকুৱা হয় এই ঠিক আছে বাৰু অলপমান খাই চাওঁ তো কেমেৰামেন মানে ধৰিলে মানে ভিডিঅ' কোনে কৰিব ৰাইজে চাবই নাপাব টেষ্টি আছে বাৰু টেষ্টি আছে ৰাইজ ভালে লাগে আমি খাম বাৰু অলপ থৈ দিওঁ আমাৰ ভিডিঅ'টো যেতিয়া মানে হৈ যাব তেতিয়া খাম ভালকৈ খাম আচ্ছা তুমি কি ক'লা মোক কোৱেশ্যন এনেকুৱা কি দাম আছে যিটো বজাৰত বিক্ৰী হয় বজাৰত যিটো বিক্ৰী হয় এনেকুৱা কি দাম আছে অঁ ৱেট নহয় মই কৈ দিওঁ নেকি কোৱা ঠিক আছে ৰাইজ মই কৈ দি আছোঁ বাদাম আচ্ছা বাদাম লাষ্টত দাম হ'বতো লাগি আছে সেইকাৰণে বাদাম ঠিক আছে মই ইয়াতে আৰু এটা মই সুধি দি আছোঁ অলপ মানে ভিডিঅ'টো মানে জমনি লাগিবৰ কাৰণে কি হ'লে বাচ্চা ওলায় প্ৰেগনেণ্ট হ'লে আৰু আপুনি কওক এবাৰ কি হ'লে বাচ্চা ওলায় কি হ'লে বাচ্চা ওলায় মনত কি আছে মনত যি আহে তাকে কৈ দিলে হ'ল কি হ'লে বাচ্চা ওলায় কি হ'লে বাচ্চা ওলায় মোক এটা কুৱেশ্যন আপোনাক এনচাৰটো দিলোঁ মই প্ৰেগনেণ্ট হ'লে বাচ্চা ওলায় আপুনি নহয় বুলি কৈছে অঁ ঠিক আছে তাৰপিছতো মই কৈছোঁ তাৰপিছত কোৱা মই কৈ দিওঁ ঠিক আছে মই কৈ দিছোঁ ৰাইজ ছুটি হ'লে স্কুল ছুটি হ'লে স্কুল ছুটি হ'লে বাচ্চা ওলায় পাইছেনে ঠিক আছে বাৰু তো ৰাইজ লাষ্টত আৰু কি ক'ম আপোনালোকে মানে হেৰি মানে এখেতে মানে দোকান এখন দিছে ইয়াতে গণেশগুৰি এইখিনি কথা তো আপোনালোকে আহিলে ইয়াতে ফটকৈ সোমাইকৈ কিবা এটা খাই যাব ফাষ্টফুড ঠিক আছে ৰাইজ আপোনালোকে যেতিয়া এইফালে আহিব আকৌ এবাৰ কৈ দিছোঁ আহিকে এবাৰ সোমাই দাদাক লগ কৰি কিবা এটা খাই যাব তো তাকে আৰু তো আজিলৈ আহিছোঁ জয় অসম নমস্কাৰ বাই বাই